हेलो फ्रेंड्स वेलकाम टू आवर यूट्यूब चेनेल सो আমি ইতিমধ্যে গম পাইছোঁ যে অসম টেটৰ যেটো অসম টেট হৈছিল অসম টেটৰ ৰিজাল্টটো আপলোড হৈছে বুলি কৈছে কিন্তু আমি ৱেবছাইটত যাই ৰিজাল্টখিনি পোৱা নাই তথাপি এটা ভিতৰৰ এটা তথ্য মানে যেটো বাহিৰে বাহিৰে কিছুমান তথ্য ওলাই আছে এই তথ্যবিলাকৰ পৰা আপোনালোকক জনাবলৈ দিব পাৰিছোঁ যে সো অহাকালি ৰাতিপুৱা 6 বজাত মানে অসম টেটৰ ৰিজাল্টটো ডিক্লেয়াৰ হ'ব আৰু যেটো অফিচিয়েল ৰিজাল্ট কিন্তু ডিক্লেয়াৰ হ'ব আৰু এটা সামগ্ৰিক ৰিজাল্ট হিচাপত মানে এটা এটা ৰিজাল্ট পোৱা গৈছে যে টোটাল লয়াৰ প্ৰাইমাৰী টোটাল এপ্লিকেন্ট আছিল আমাৰ 2,30,532 জন আৰু তাতে পৰীক্ষাত এপিয়াৰ হৈছিল আমাৰ 2,18,164 জন আৰু পাস কৰিছে 18,906 গৰাকীকৈ প্ৰাৰ্থীয়ে এইবাৰ অসম টেটৰ লয়াৰ প্ৰাইমাৰী সেকশনত পাস কৰিছে আৰু আপাৰ প্ৰাইমাৰী ঠিক এনেকুৱাকৈ আপাৰ প্ৰাইমাৰীত আছে আমাৰ আপাৰ প্ৰাইমাৰীত টোটাল এপ্লিকেন্ট আছিল 1,66,110 জন ইয়াৰে পৰীক্ষাত অৱতীৰ্ণ হৈছিল 1,58,648 গৰাকীকৈ আৰু কোৱালিফাইড হৈছে 15,304 গৰাকী প্ৰাৰ্থীয়ে সো ইয়াৰ লগতে টোটাল লয়াৰ প্ৰাইমাৰী সেকশনত মানে পাসিং পাৰ্চেন্টেজটো আছে আমাৰ 8.66% বুলি কৈছে আৰু আপাৰ প্ৰাইমাৰীত পাসিং পাৰ্চেন্টেজ আছে আমাৰ 9.64%. যি নহওক অসম টেটৰ এইখিনি মানে এটা সামগ্ৰিক ৰিজাল্টৰ কথা আমি পাই আছো সো এইখিনি আপোনালোকলৈ জনাই দিছো সো যদি অহাকালিলৈকে ৰিজাল্ট দিয়ে আমি নিশ্চয় ৰিজাল্টটো পাই যাম আৰু হেইবুলি অহাকালি যেটো আমাৰ ৰিজাল্ট হ'ব ইয়াৰ ভিতৰত ফলাফল ভাল বিয়াৰ ভিতৰত সকলোকে থাকিব নিশ্চয় কিছুমানৰ ভাল হ'ব কিছুমানৰ বেয়া হ'ব হেইবুলি আমি হাই স্কুল টেটৰ কাৰণে প্ৰিপাৰেচনটো বাদ দিব নালাগে আমি ডেইলি যেটো হাই স্কুল টেটৰ প্ৰিপাৰেচন কৰি আছো সেই প্ৰিপাৰেচনটো কন্টিনিউয়াসলি কৰি থাকিম সো ইয়াৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ কওঁ যে অসম চৰকাৰে যেটো স্পেশাল টেট পতাৰ কাৰণে আৰু এটা প্ৰচেছ হাতত লৈছে আমাৰ যিসকল মানে ক্যান্ডিডেটে ইতিমধ্যে ইবি নাইবা সংযোগী শিক্ষাকৰ্মী সিবি হিচাপত কাম কৰিছে তেখেতসকলৰ কাৰণে এটা মানে গোল্ডেন অপৰচুনিটি আহি আছে যিসকলে তাৰমানে এসএসৰ আন্ডাৰত মানে অলৰেডি কন্ট্ৰাকচুৱেল হিচাপত কাম কৰি আছে নাইবা কাম কৰিব বুলি ভাবিছে কৰি আছিল তেখেতসকলে কি পাব তেখেতসকলৰ কাৰণে এটা স্পেশাল টেট কৰা হ'ব আৰু যাৰ কাৰণে প্ৰতিটো ডিস্ট্ৰিক্টত মানে এটা মানে ইউনিক আইডি বনাব দিয়া হ'ব প্ৰতিজন মানে ক্যান্ডিডেটৰ এগেইনষ্টত সো হেখিনিলৈ এটা অৰ্ডাৰ আহিছে সো অৰ্ডাৰটো আমি চাইছো সো অৰ্ডাৰটোত যিখিনি লিখা আছে এইখিনি আপোনালোকক লৈ জনাই দিলো যে এই প্ৰসেছখিনি হোৱাৰ পিছত আপোনালোকৰ মানে স্পেশাল টেট এটা হোৱাৰ চান্স আছে সো হক বন্ধুসকল আজি আমি অসম টেটৰ হাই স্কুল টেটৰ কাৰণে আলোচনীসমূহৰ পৰা জোনাকী আলোচনীৰ বিষয়ে অলপমান চাম সো মই পেজটো উলাই লৈছো আচ্ছা জোনাকী আলোচনীখন আজি সাম মুনলাইট বুলি কোৱা হয় সো চাৰিটা আলোচনী আছিল তাৰে আমি আজি জোনাকী আলোচনীৰ প্ৰথমটো খণ্ডটো চাম ইয়াৰ দিগলীয়া বহুত দিগলীয়া হয় ইয়াৰে প্ৰথম এটা খণ্ডহে চাবলৈ চেষ্টা কৰিম মই সো জোনাকী আলোচনী জোনাকী সো ইংৰাজীত যাক মুনলাইট বুলি কোৱা হয় অসমীয়া আলোচনী সাহিত্যৰ পথ প্ৰদৰ্শক সো জোনাকী অৰ্থাৎ মুনলাইট অসমীয়া আলোচনীৰ সাহিত্যৰ পথ প্ৰদৰ্শক 1889 চনৰ 9 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে এই আলোচনীত চন্দ্ৰকুমাৰ আগৰৱালা সম্পাদনাত কলিকাতাৰ পৰা প্ৰকাশ কৰা হয় সো 1889 চনৰ 9 ফেব্ৰুৱাৰীত প্ৰথমবাৰৰ বাবে এই আলোচনী চন্দ্ৰকুমাৰ আগৰৱালা সম্পাদিত কলিকাতাৰ পৰা প্ৰথম প্ৰকাশ হয় সো এই আলোচনীখন কলিকাতাৰ পৰা প্ৰকাশ কৰা হৈছিল আৰু সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা আছিল সো জোনাকী মাধ্যমেৰে প্ৰথমবাৰৰ বাবে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিক উন্মোচিত হৈ উঠে আৰু জোনাকী আছিল অসমীয়া ভাষাৰ উন্নতি সাধনী সভাৰ মুখ্য পত্ৰ সো অসমীয়া ভাষাৰ উন্নতি সাধনী সভা যেটো আছে এই অসমীয়া ভাষাৰ উন্নতি সাধনী সভাৰ মুখ্য পত্ৰ হিচাপে কোনে প্ৰকাশ হৈছিল আমাৰ জোনাকী আলোচনীখন প্ৰকাশ হৈছিল সো ইয়াৰ দ্বিতীয় সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামী সো প্ৰথম গৰাকী সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু দ্বিতীয় গৰাকীৰ সম্পাদক আছিল আমাৰ হেমচন্দ্ৰ গোস্বামী পাছলৈ সত্যনাথ বৰা কনকলাল বৰুৱাৰ সম্পাদনাত গুৱাহাটীৰ পৰা জোনাকী আলোচনী প্ৰকাশ হয় সো প্ৰথম আৰু দ্বিতীয় গৰাকী সম্পাদকৰ সম্পাদনাত কলিকাতাৰ পৰা প্ৰকাশ হৈছিল আৰু তাৰ পিছত সত্যনাথ বৰা আৰু কনকলাল বৰুৱাৰ সম্পাদনাত গুৱাহাটীৰ পৰা জোনাকী আলোচনীটো প্ৰকাশ হোৱা আৰম্ভ হৈছিল সো জোনাকীৰ পাততে চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমান্টিক কবিতা বনকৌৰী
জোনাকীৰ পাততে প্ৰথম চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমান্টিক কবিতা কি আছিল বনকুঁৱৰী আৰু কেৱল চন্দ্ৰকুমাৰ আগৰৱালাৰ অসমীয়া সাহিত্যত প্ৰথমটো ৰোমান্টিক কবিতা হ'ল বনকুঁৱৰী আৰু হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া সনেট প্ৰিয়তমাৰ চিঠি প্ৰকাশ পায় আৰু হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া সনেট যিটো আছে সনেট কবিতা তাৰে প্ৰিয়তমাৰ চিঠিটো প্ৰকাশ পায় ক'ত জোনাকী আলোচনীত অৰ্থাৎ জোনাকী আলোচনীত দুটা গুৰুত্বপূৰ্ণ বস্তু ইয়াৰ এটা প্ৰথমটো হ'ল প্ৰথম ৰোমান্টিক কবিতাটো প্ৰথম ৰোমান্টিক কবিতা বনকুঁৱৰী যিটো জোনাকী আলোচনীতে প্ৰকাশ হয় আৰু প্ৰথম অসমীয়া সনেট কবিতা প্ৰিয়তমাৰ চিঠি যিটো কি হয় আমাৰ জোনাকী আলোচনীতে প্ৰকাশ হয় আৰু প্ৰথমটো বনকুঁৱৰীৰ সম্পাদক আছিল বনকুঁৱৰী যেতিয়া প্ৰকাশ হয় তেতিয়া সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামীৰ কোনটো আছিল প্ৰিয়তমাৰ চিঠি আছিল লক্ষ্মীনাথ বেজবৰুৱাই লিটিকাই প্ৰহসনৰ মাধ্যমৰ প্ৰথম সাহিত্যিক সৃষ্টি কৰে আৰু কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলা হিতান আৰম্ভ কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাই আৰু কি কৰিছিল লিটিকাই প্ৰহসনৰ মাধ্যমেৰে প্ৰথম সাহিত্যৰ সৃষ্টি কৰে আৰু কৃপাবৰ বৰবৰুৱাৰ কাকতৰ টোপোলাটো হিতানতে আৰম্ভ কৰিছিল অসমীয়া ভাষা সাহিত্যৰ বিকাশত জোনাকীৰ অৰিহণা অনস্বীকাৰ্য এই আলোচনীখন 1889 চনৰ পৰা 1903 চনলৈকে চলি আছিল আৰু এই যুগক অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কোৱা হয় এই আলোচনীটো 1989 চনৰ পৰা 1989 চনৰ 9 ফেব্ৰুৱাৰীৰ পৰা 1889 চনৰ 9 ফেব্ৰুৱাৰীৰ পৰা 1903 চনলৈকে চলি আছিল আৰু এই যুগটোকে কি বুলি কোৱা হয় আমাৰ জোনাকী যুগ বুলি কোৱা হয় ইয়াৰ পিছত কিছু তথ্য চাম আমি পূৰ্বৰ সম্পাদকসমূহ আছিল চন্দ্ৰকুমাৰ আগৰৱালা প্ৰথমগৰাকী সম্পাদক কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা দ্বিতীয়গৰাকী সম্পাদক আছিল আমাৰ হেমচন্দ্ৰ গোস্বামী তৃতীয়গৰাকী সম্পাদক হ'ল সত্যনাথ বৰা আৰু চতুৰ্থগৰাকী কনকলাল বৰুৱা ষ্টাফ লিখক কোন কোন আছিল চন্দ্ৰকুমাৰ আগৰৱালা আছিল হেমচন্দ্ৰ গোস্বামী আছিল লক্ষ্মীনাথ বেজবৰুৱা আছিল আৰু কনকলাল বৰুৱা আছিল প্ৰকাৰ হিচাপত সাহিত্য হিচাপত প্ৰকাশ হৈছিল মাহেকীয়া আৰু পষেকীয়া এইটো মাহেকীয়া আলোচনী হিচাপত প্ৰকাশ হৈছিল প্ৰকাশক আছিল চন্দ্ৰকুমাৰ আগৰৱালা প্ৰথম সংখ্যা 1889 চনৰ 9 ফেব্ৰুৱাৰীত প্ৰথমটো সংখ্যা প্ৰকাশ হৈছিল শেষৰ সংখ্যা 1903 চনত যিটো প্ৰকাশ হয় কোম্পানী অসমীয়া ভাষা উন্নতি সাধনী সভা অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপত্ৰ হিচাপত আছিল মই আগতে কৈছোঁ জোনাকী আলোচনীটো অসমীয়া ভাষা উন্নতি সাধনী সভাৰ মুখপত্ৰ হিচাপত প্ৰকাশ হৈছিল এবাৰ আমি চাম ইতিহাস চাম ইয়াৰ জোনাকী আলোচনীৰ ইতিহাস যদি চাওঁ 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন হোৱাৰ পিছত অসমীয়া ভাষাৰ উন্নতি সাধনী সভা কিমান চনত গঠন হয় 1888 চনত গঠন হয় পিছত তেওঁ এখন মাহেকীয়া আলোচনী উলিয়াবলৈ মন মেলে মানে যিসকলে মানে অসমীয়া ভাষা উন্নতি সাধনী সভা গঠন কৰিছিল আৰু তেওঁলোকে কি কৰে এটা মাহেকীয়া আলোচনী উলিয়াবলৈ মন মেলে কিন্তু সভাৰ সকলো সদস্য ছাত্ৰ হোৱাৰ বাবে আৰ্থিক সমস্যাই দেখা দিয়ে তেতিয়া ধনী ব্যৱসায়ী পৰিয়ালৰ ল'ৰা চন্দ্ৰকুমাৰ আগৰৱালা পইচা পাতিৰে সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু আলোচনীখনক জোনাকী নাম দিয়া হয় চন্দ্ৰকুমাৰ আগৰৱালাই কি কৰে চন্দ্ৰকুমাৰ আগৰৱালা মানে আৰ্থিক সাহায্যৰ ফলতে কি হয় আমাৰ জোনাকী আলোচনীটো প্ৰকাশ হয় আৰু জোনাকী আলোচনীৰ নাম সেইকাৰণে জোনাকী বুলি ৰখা হয় তাৰপিছতে আগৰৱালাৰ সংগঠনটোৰ সদস্য হোৱাৰ লগতে প্ৰেচিডেন্সি কলেজৰ এফএ ছাত্ৰ আছিল আৰু তেখেতে আলোচনীখনৰ ছপা আৰু সম্পাদনাৰ বাবে দুটা চৰ্ত আগবঢ়ায় প্ৰথম চৰ্তটো আছিল প্ৰতিজন সদস্যই জোনাকীৰ দায়িত্ব ল'ব লাগিব যিকেইগৰাকী সদস্য আছিল প্ৰতিগৰাকী সদস্যই জোনাকী আলোচনীখনৰ দায়িত্ব ল'ব লাগিব আৰু প্ৰতিজন সদস্যই জোনাকীৰ বাবে একোটাকৈ লেখা দিব লাগিব প্ৰতিগৰাকী সদস্যই জোনাকী আলোচনীৰ কাৰণে একোটাকৈ লেখা দিয়াটো বাধ্যতামূলক কৰি দিছিল কোনে দিছিল আমাৰ চন্দ্ৰকুমাৰ আগৰৱালা দিছিল আৰু তেখেতে প্ৰথম সম্পাদক আছিল এবাৰ আমি চাওঁ এই চৰ্ত দুটা পূৰণ নকৰা সদস্যক 15 টকা জৰিমনা বিহা হ'ব আৰু সভাই চৰ্ত দুটা মানি লোৱাত আলোচনীখনৰ প্ৰথম সংখ্যা প্ৰকাশ পায় আৰু প্ৰকাশৰ প্ৰকৃত তাৰিখ গম পোৱা নাযায় কাৰণ আলোচনীখনত কেৱল অসমীয়া মাঘ আৰু 1889 চন বুলি উল্লেখ কৰা হৈছিল কিন্তু তাৰিখটো 9 ফেব্ৰুৱাৰী 1889 চন বুলি ভবা হয় আলোচনীখন 1898 চনলৈকে প্ৰকাশ হৈ থাকে তাৰ পিছত 1901 চনৰ পৰা গুৱাহাটীত আলোচনীখন প্ৰকাশ পায়
আৰু 1903 চনলৈকে চলি থাকে আৰু গুৱাহাটী সংস্কৰণৰ সম্পাদক আছিল সত্যনাথ বৰা আৰু কনকলাল বৰুৱা চ' কলিকাতালৈ মানে কলিকাতাত যেহেতু প্ৰকাশ হৈছিল চ' কলিকাতাত 1889 চনৰ পৰা 1898 চনলৈকে প্ৰকাশ হৈছিল আৰু মাজতে দুটা বছৰ মানে এইটো আলোচনী প্ৰকাশ হোৱা নাছিল তাৰপিছত 1901 চনৰ পৰা গুৱাহাটী আলোচনীখন প্ৰকাশ হ'বলৈ আৰম্ভ কৰে আৰু 1903 চনলৈকে প্ৰকাশ হয় আৰু এই সংস্কৰণৰ সম্পাদক আছিল সত্যনাথ বৰা আৰু কনকলাল বৰুৱা চ' বন্ধুসকল এইখিনিতে প্ৰথমটো খণ্ডত মই সামৰিছোঁ আৰু দ্বিতীয়টো খণ্ডত আমি লক্ষ্য আৰু উদ্দেশ্যখিনি চাম জোনাকী আলোচনীৰ আৰু তাৰ লগতে আমি জোনাকী আলোচনীত জোনাকী যুগ যিখিনি আছে সেইখিনিও চাম ইয়াৰ লগতে আমি জোনাকী আলোচনীত লগত সংযুক্ত থকা কিছুমান জড়িত থকা মানুহবিলাকৰ বিষয়ে চাম আৰু জোনাকী আলোচনীৰ ভাষাৰ বিষয়ে আমি চাবলৈ চেষ্টা কৰিম আৰু কিছু তথ্য মানে ইয়াৰ লগত ইনক্লুড কৰিবলৈ চেষ্টা কৰিম চ' আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এটা কথা বন্ধুসকল যিহেতু অহাকালিলৈকে আমাৰ অসম টেটৰ ৰিজাল্ট দিব ইয়াৰ ভিতৰত কিছুমানে হয়তো মানে বহুত ধুনীয়া মাৰ্ক লৈ পাছ কৰিব আৰু কিছুমানে হয়তো পাছ কৰাৰ এটা ৰাস্তাত থাকিব বা মই বেয়া বুলি নকওঁ মানে যিখিনি পাব আৰু মনোবল দুৰ্বল নকৰি আগন্তুক যিটো হাইস্কুল টেট আছে হাইস্কুল টেটটো ভালকৈ দিব বুলি আশা কৰিছোঁ চ' আপোনালোকে নিজৰ ধৈৰ্যটো নেহেৰাব এটা গৈছে আৰু এটা আগত আছে গতিকে আমি আগৰটো ধৰিবলৈ চেষ্টা কৰাটো মানে বহুতেই দৰকাৰী যিটো গৈছে আৰু চ' আমি যিখিনি পাছ কৰিব সেইখিনিলৈকে আগতীয়াকৈ মানে কংগ্ৰেচুলেশ্যন জনাই থৈছোঁ চ' আৰু যিখিনিয়ে মানে এটা বেয়া হ'ব বুলি ভাবিছে মানে তেখেতসকললৈ মই আশাবাদী যে তেখেতসকলে ধৈৰ্য সহকাৰে আগন্তুক টেটটো দিব এইখিনিকৈ সামৰিছোঁ।